সেউজীয়া 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 চৌপাশ সেউজীয়াৰ লগতে আছে মৃদু মলয়া বতাহৰ সৈতে মই মৌচুমী মৌচুমৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ জনাই স্বাগতম আৰু নমস্কাৰ। মই আজি আছোঁ খুব সুন্দৰ এটা কেম্পাছৰ ভিতৰত, যিটো মিচিং জনগোষ্ঠীয় লোকসকলৰ কাৰণে বনোৱা হৈছে। অৰ্থাৎ ক'বলৈ গ'লে মিচিং জনগোষ্ঠীয় লোকসকলৰ সাংস্কৃতিক আৰু গ্ৰাম্য উন্নয়ন বিকাশ কেন্দ্ৰ, যিটো ইংলিছত আপুনি ক'ব পাৰিব ইনষ্টিটিউট ফৰ কালচাৰেল এণ্ড ৰুৰেল ডেভেলপমেণ্ট। আৰু এইটো হৈছে যোৰহাটতে অৱস্থিত আৰু এইটো বনাইছিলে ফাদাৰ থমাছে। আৰু বলক ভিতৰলৈ সোমাই যাওঁ, কি আছে চাওঁ। এইখন হৈছে মূল গেট আৰু ইয়াত লিখা আছে আই কাৰ্ড। আৰু এতিয়া ভিতৰলৈ সোমাই গৈ পেলাই আপুনি প্ৰথমেই পাব এয়া চাওক, কিমান সুন্দৰ পৰিৱেশে সেউজীয়া সেউজীয়া সেউজীয়া, নকৈও নোৱাৰি সেউজীয়া বুলি ইমানেই ভাল লাগিছে। মানে এয়া আপুনি লাহে লাহে সোমাই আহিলে পাব মিচিং জনগোষ্ঠীয় লোকসকলৰ চাংঘৰ। সকলোৱে আমি চিনি পাওঁৱেই, জানোৱেই নহয়নে বাৰু। খুব সুন্দৰকৈ সজাই থৈছে তেওঁলোকে, চাফ চিকুণ কৰি। আৰু গৰু গাড়ী আছে সেইফালে, এইটো এটা চাংঘৰ। তাঁতশালো আছে লগতে। আৰু এইখন দেৱাল যে দেখিছে, ইয়াত মিচিং জনগোষ্ঠীয় লোকসকলৰ এখন ধুনীয়া ছবি ফুটাই তুলিছে। আৰু এইটো চাওক, পুৰা ধুনীয়া সেউজীয়া চৌপাশটো, মানে চাৰিওকাষটো বহুত ডাঙৰ হয় কেম্পাছটোৰ ভিতৰত চোৱা। আৰু ইয়াত টুৰিজিম ফেষ্টিভেল পাতিয়ে থকা হয়, খুব ডাঙৰ ডাঙৰকৈ পতা হয়। এয়া লগতে আম গছ চাওকচোন কিমান আছে, একদম চাপৰতে আম লাগি আছে। আৰু এইবিলাক দেখিছে নহয়, গছ গছনিৰে ভৰপূৰ থকাৰ উপৰিও ইয়াত এনেকৈ গাহৰি গঁৰাল আছে, গৰু আছে, মানে গোহালি। কিন্তু আমি ভিতৰলৈ সোমাই নগ'লোঁ। ভিতৰত বিল্ডিং আছে, তাতো মিচিং জনগোষ্ঠীয় লোকসকলৰ খুব ধুনীয়া ধুনীয়া মানে সাংস্কৃতিক যিবিলাক বস্তু সেইবিলাক আছে, কিন্তু আমি ভিতৰলৈ সোমাই নগ'লোঁ। এইবিলাক বহিবলৈও ঠাই আছে, কাৰণ যেতিয়া টুৰিজিম প্ৰগ্ৰেম পতা হয়, টুৰিজিম ফেষ্টিভেল পতা হয়, তেতিয়া বহি পেলাই সঁচাকৈ তেওঁলোকে ইয়াতে চেলিব্ৰেট কৰে। কাৰণ আমি ইয়াত দেখিছিলোঁ ওপৰত হেন্দালিও আছিলে আৰু উদ্যানো আছিলে, কিন্তু মই আপোনালোকক ভিডিঅ' কৰাহে নহ'ল সেইখন দেখুৱাবৰ কাৰণে। কিন্তু এয়া চাওকচোন কিমানখিনি ধুনীয়াকৈ বনাই থোৱা হৈছে। এতিয়া আমি ভিতৰলৈ যাম এডোখৰ খুব ধুনীয়া ঠাই দেখুৱাবলৈ, কাৰণ মিচিং জনগোষ্ঠীয় লোকসকল বুলি কোৱাৰ লগে লগে তাঁতশালটো আহি পৰে। এয়া মাদাৰ টেৰেছা, ফাদাৰো আছে, লগতে মহাত্মা গান্ধীও আছে, জাতিৰ পিতা। আৰু ভিতৰলৈ সোমাই আহি মই নেদেখা তাঁতশাল দেখিছোঁ। আনে দেখিব পাৰে, কিন্তু মই এনেকুৱা তাঁতশাল দেখা নাই। মই মাটিৰ তাঁতশালে দেখিছোঁ, যিটো আমাৰ মাহঁতৰ মানে আমাৰ গাঁৱৰ ঘৰ ফালে আছে তাঁতশাল, সেইযোৰহে দেখিছিলোঁ। কিন্তু ইয়াত আহি অকণমান আধুনিকতাৰ মানে মেচিন তাঁতশাল চাগে, আৰু এইবিলাক সেনেকৈ দেখিবলৈ পাইছোঁ। এয়া চাওক, এওঁ লগাই আছে শাৰী। আৰু এইফালে এইটো দেখিছে যে ইয়াত বোলে 100খন শাৰী আছে, মানে এতিয়াও 95খন আছে শাৰী ব'বলৈ। 5খন বোলে বৈ উলিয়ালে। মই সুধিছিলোঁ কেইখন ব'লে, তেতিয়া কৈছে যে 5খন বৈ উলিয়ালোঁ। চাওকচোন কিমান কৰ্মদক্ষতা হ'ব লাগিব এইখিনি কৰি যাবলৈ, নহয়নে বাৰু। এয়া তেওঁ কাম কৰি আছে। আৰু এইফালে এয়া দেখিছে নহয়, এইফালেও আছে, মানে 6যোৰমান তাঁতশাল আছিলে সেই ঘৰটোত, আৰু সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। এইফালে এয়া লগাই আছে থান কাপোৰ। এয়া থান কাপোৰ বোলে ইয়াত মানে প্ৰশিক্ষণো দিয়া হয়, লগতে এই কাপোৰবিলাক বিকাও হয়। আমি সুধিছিলোঁ কাপোৰ বিক্ৰী কৰে নেকি, তেওঁলোকে কৈছে বিক্ৰী কৰোঁ বুলি। এতিয়া চাব আপোনালোকে, তেওঁলোকে বৈ থৈছে কাপোৰ। এইবিলাক শাৰী লগাই থৈছে, মানে কাটি থৈছে। এইটো থান কাপোৰ কিবা, বাকীখিনি শাৰী বৈ থোৱা আছে। আৰু এইফালে এয়া মুহুৰা বাতিছে চাওক। এইটোৱে হৈছে মিচিং জনগোষ্ঠীয় লোকসকলৰ খুব সুন্দৰ ইনষ্টিটিউট। আৰু মানে আহি খুবেই ভাল লাগিলে। আপোনালোকক কেতিয়াবা আহিব পাৰে, ডন বস্কো পাৰ হৈ পেলাই আই কাৰ্ড বুলি লিখা আছে, আপোনালোকে সোমাই চাব। পৰিৱেশটো খুবেই সুন্দৰ। সকলোবিলাক মই ভালকৈ দেখুৱাব নোৱাৰিলোঁ, কাৰণ আমি সিমান ভিতৰলৈ সোমাই যোৱা নাই, বাহিৰেহে আমি আছিলোঁ। আৰু সেয়ে অকণমান ভিডিঅ' কৰিলোঁ, আৰু ইয়াত 2খনমান ফটো লগাই দিছোঁ। আৰু এতিয়া মই লৈ যাম আপোনালোকক মোৰ ঘৰৰ পাকঘৰলৈ। ল'ৰাটোৱে খাওঁ কৈ আছে আলু পৰঠা, সেয়ে ভাবিলোঁ আলু পৰঠা বনাওঁ আৰু আপোনালোকক দেখুৱাওঁ মই কেনেকৈ বনালোঁ। ইয়াত বইল কৰি লৈছোঁ আলু, আৰু কাটি লৈছোঁ এটা সৰুকৈ পিঁয়াজ, আৰু আছে মান ধনিয়া। এইখিনি মই পিটিকি ল'লোঁ। আৰু এতিয়া আটাৰ ডোটো তৈয়াৰ কৰি ল'ব লাগিব। সিমানখিনি নেদেখুৱাওঁ আৰু। এইটো আটা মানে মঠি হৈ গ'ল মোৰ। এতিয়া মই এটাকৈ বেলি লওঁ, তাৰপিছত আপোনালোকক দেখুৱাম কেনেকৈ বনালোঁ।
এয়া মই ৰুটিকেইটা বেলি ল'লোঁ আপোনালোকক নেদেখুৱালোঁ আৰু কাৰণ মোৰ ৰুটি সিমান গোল নহয় মোতে গোল হ'লেও বেকা বেকি হ'লেও পেটলৈ যাব যেতিয়া খাব পাৰিম আৰু ল'ৰাকহে দিম সিনো কি গোল বা বেকা বেকি চিনি পাব নহয়নে এতিয়া মই তাত কি কৰিলোঁ গম পাইনে আলুখিনি চামুচখনেৰে দি ল'লোঁ তাৰপিছতে আকৌ এটা ৰুটি মানে বেলি লোৱা ৰুটি মই তাত দি দিলোঁ কাৰণ মই একেলগে বনালে মানে কি হয় বেলনাখনত লাগি ধৰে আলুবিলাক সেয়ে মই ভাবিলোঁ মানে বেলেগ এটা পদ্ধতি ইউজ কৰিলোঁ যিটো দেখিছিলোঁ কিয় ক'ৰবাত আৰু তেনেকৈ ইটো এটা ৰুটি ল'লোঁ নহয় তাৰপিছত তাত চামুচখনেৰে আলুখিনি পূৰা সানি ল'লোঁ তাৰ ওপৰত অন্য এটা ৰুটি দি পেলাই ডাবল কৰি ল'লোঁ আৰু এতিয়া ইলুটি শিলুটি কৰি অকণমান ৰিফাইন দি টাৱাখনত ভাজি থাকিম তাৰপিছতে হৈ যাব আমাৰ আলু পৰঠা এনেদৰে মই অন্য এটা ৰুটি আকৌ বেলি ল'লোঁ এইটো হৈ থাকে মানে এনেকৈ চামুচখনেৰে ধুনীয়াকৈ সানি লৈছোঁ চাওকচোন এনেদৰে আলুখিনি লগাই লোৱাৰ পিছত আকৌ এটা পুনৰ ৰুটি দি পেলাই তাত মই হাতখনে অকণমান প্ৰেছ কৰি আকৌ বেলনা মাৰিৰে ভালকৈ বেলি লৈ পেলাই এতিয়া আকৌ আগৰটো গোটেই এনেকৈ ইলুটি শিলুটি কৰি অকণমান ৰিফাইন দি হৈ গ'ল আমাৰ আলু পৰঠা ৰেডি একদম হোটেলত যেনেকুৱা গোন্ধ আহে তেনেকুৱাই আহিছে আৰু এতিয়া পৰঠাৰ লগত খাবৰ কাৰণে বনাইছিলোঁ এটা চাটনি ভাবিলোঁ সেইটোও দেখুৱাওঁ এতিয়া আৰু আম আৰু পদিনাৰ বতৰ নহয়নে গতিকে চাটনি বুলি ক'লে আম আৰু পদিনা মনলৈ আহিবই ধৰকচোন ইয়াত আম আৰু পদিনাখিনি মই এতিয়া মিক্সিত মাৰি পেলাই পিচি লওঁ লগতে জলকীয়া দুটা দিছোঁ আৰু দুফুটামান নহৰু এয়া হৈ গ'ল আমাৰ আম আৰু পদিনাৰ চাটনি গোন্ধটো ইমান ভাল লাগিছে লগতে এতিয়া তাৰ লগত খাম মই এয়া ৰঙালাও মটৰ কাবুলি আৰু চয়াবিনৰ এখন আঞ্জা মানে ভাতৰ লগত খাবলৈ বনাইছিলোঁ কিন্তু এতিয়া পৰঠাৰ লগতে খাই দিওঁ আৰু এইটো কি বাৰু এইটো হৈছে নগা টেঙা আচাৰ ইয়াৰকো অকণমান লৈ লওঁ পৰঠাটোৰ লগত আৰু খাবলৈ ৰেডি কৰি ল'লোঁ পূৰা পৰঠা এইফালে চব্জি আৰু পদিনা আচাৰ লগতে নগা টেঙা কোনো ৰৈ থাকে ইমান ধুনীয়া ধুনীয়া গোন্ধ আহি আছে পূৰা গৰমে গৰমে খাবহে লাগে আৰু নহয় জানো ৰুটিটো ইমান কোমল ৰুটিহে কৈ পাইছোঁ পৰঠাটো ইমানেই কোমল হৈছে নহয় চাওকচোন খুব ধুনীয়া ছফ্ট হৈছে আৰু এইটো হৈছে নগা টেঙাৰ আচাৰ বহুতেই নগা টেঙা চিনি নাপায় মই ষ্টেটাছত দিওঁতে ইউটিউবাৰ বান্ধৱী এগৰাকীয়েও কৈছিলে এইটো কি বস্তু বুলি তেওঁলোকৰ ফালে বোলে এইটো বস্তু নাই এইটো হৈছে নগা টেঙা ইয়াৰ পৰাই মই আচাৰ বনাইছোঁ আমাৰ বৰমা ঘৰত আছে তেওঁ আহোঁতে লৈ আহিছিলে আৰু সেয়ে আপোনালোকক দেখুৱাই দিছোঁ যিসকলে চিনি নাপায় বহুত টেঙা হয় কিন্তু খাবলৈ খুবেই টেষ্টি হয় আৰু এইবিধ টেঙা বহাগ মাহতে খাব পাৰি এতিয়া খাই চাম ৰ'ব ৱাও টেঙা জ্বলা বহুত টেষ্টি হৈছে দেই এতিয়া ৰ'বলৈ সময় নাই ফটাফট মই খাই লওঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ শেষলৈকে চোৱাৰ বাবে ধন্যবাদ